এটা বিশেষ সমস্যাটো আমি দেখিবলৈ পাইছোঁ। এই ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদ, ৰাজ্যিক বা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ তথা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰশাসন নিগম লিমিটেড অসম চৰকাৰৰ পৰা সৰ্বোচ্চ দায়িত্ব অৰ্পণ কৰাই আছে বিশেষকৈ পাঠ্যপুথিবিলাকৰ ওপৰত। ইয়াতে আমাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰস্তুত কৰিবলৈ বিষয় অনুযায়ী কমেও 11গৰাকী বা 2গৰাকী অসমীয়া, ইংৰাজী, বিজ্ঞান, পাটিগণিত, ভূগোল, বুৰঞ্জী, পৰিৱেশ বিজ্ঞান ইত্যাদি বিষয় ইয়াৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰস্তুত কৰাৰ কাৰণে বেলেগে বেলেগে স্থায়ী শিক্ষা বিষয়া আনকি গৱেষক পৰ্যন্ত নিয়োগ কৰা হৈছে। কিন্তু বড়ো ভাষা বা অন্যান্য ভাষাৰ ক্ষেত্ৰত মানে কিছু এপইণ্টমেণ্ট দিয়া হৈছে যদিও অন্য চাকৰি কৰাজনক এটাচমেণ্টত আনি পেলাই এই কামবিলাক কৰিব দিয়া হয়। কিন্তু এবছৰ 2 বছৰ থকাৰ পিছত আকৌ পুৰণি ঠাইলৈ এই ব্যক্তিজন গুচি যায়, যাৰ ফলত পুনৰ কিছু টেকনিকেল অসুবিধা আমি দেখিবলৈ পাওঁ। গতিকে এইবোৰৰ ওপৰত নিশ্চয় চৰকাৰে বিহিত ব্যৱস্থা ল'ব। তাৰ কাৰণে বিশেষভাৱে মই মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে এই প্ৰকাশিত বাতৰিত গুৰুত্ব দি পেলাই শিক্ষা বিভাগৰ মনোযোগ আকৰ্ষণ কৰিছোঁ। নিশ্চয় আশা ৰাখিছোঁ বিশেষকৈ ষ্টাফৰ যি নাটনি বড়ো মাধ্যমৰ ক্ষেত্ৰত এইটো যাতে ফুলফিল কৰি পেলাই এই ক্ষেত্ৰত ভাল এটা পদক্ষেপ ল'ব শিক্ষা বিভাগে। মই তাকে বিচাৰি নিশ্চয় আমাৰ জটিল সমস্যা, এই সমস্যাটো যি বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাও উদ্বিগ্ন হৈ আছে, তাৰ ওপৰত আমাৰ বড়ো সাহিত্য সভা আমাক আবেদন জনাইছে যাতে বিধানসভাৰ মজিয়াত এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰি যাতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে, তাৰ প্ৰতি তেখেতসকলে আমাকো আহ্বান জনাইছে, সকলো আমাৰ বিধায়কসকলক। গতিকে নিশ্চয় চৰকাৰে তাৰ বিহিত ব্যৱস্থা ল'ব, মই তাক কামনা কৰিছোঁ। এই বিষয়টো সন্দৰ্ভত শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ পৰা। মাননীয় অধ্যক্ষ মহোদয়, সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে মোৰ দৃষ্টি আকৰ্ষণ হয় আৰু তাত সেই সময়তে মই কিছু ব্যৱস্থা গ্ৰহণ কৰোঁ। আমাৰ বিদ্যালয় শিক্ষাৰ অধীনত ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 343খন বিভিন্ন শিৰোনামাৰ পাঠ্যপুথি আছে, যিখিনি আমি বিনামূলীয়াকৈ দিওঁ। ইয়াৰে 48খন কিতাপ আমাৰ বড়ো মাধ্যমৰ। ঠিক তেনেকৈ নৱম দশমত 167খন, এই 167খনৰ ভিতৰত 23খন বড়ো মাধ্যমৰ আৰু একাদশ দ্বাদশ 11-12ত 98খন, তাৰে বড়োখন 12খন বড়ো মাধ্যমৰ। এতিয়া আমাৰ এই পাঠ্যপুথিসমূহ তাৰ যি মেনুস্ক্ৰিপ্ট বা পাণ্ডুলিপি প্ৰস্তুত হয় ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, আৰু ইয়াত আমি এই পাণ্ডুলিপিসমূহ প্ৰস্তুত কৰোঁতে আমি বড়ো সাহিত্য সভা আৰু বড়ো শিক্ষক সন্মিলনীৰ সহায় লওঁ। কিন্তু আমাৰ ডাইৰেক্টৰেটৰ তৰফৰ পৰা, বিভাগৰ তৰফৰ পৰাও বড়ো ভাষাত ব্যুৎপত্তি থকা এজন অফিচাৰ বা এজন এছিষ্টেণ্ট ডাইৰেক্টৰ থকাটো প্ৰয়োজন বিবেচনা কৰি 2024 চনতে এটা পদ SCERTত এছিষ্টেণ্ট ডাইৰেক্টৰ পদ এটা সৃষ্টি কৰা হয়, যিটো বড়ো মাধ্যমৰ কাৰণে। কিন্তু 2024 চনত APSCৰ তৰফৰ পৰা বিজ্ঞাপনো প্ৰকাশ হয় এই এছিষ্টেণ্ট ডাইৰেক্টৰ, যাৰ ৰেংকটো হ'ল এছিষ্টেণ্ট প্ৰফেচৰৰ ৰেংক। কিন্তু উপযুক্ত প্ৰাৰ্থীৰ অভাৱত APSCয়ে আমাক এছিষ্টেণ্ট ডাইৰেক্টৰ নিৰ্বাচন কৰি দিব নোৱাৰিলে, যাৰ কাৰণে এই পদটো এতিয়াও খালী হৈ আছে। পুনৰবাৰ আমি APSCলৈ লিখিছোঁ যাতে তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰি এছিষ্টেণ্ট ডাইৰেক্টৰ নিযুক্তি কৰি দিয়ে। অন্যথা এইবাৰো যদি আমি এছিষ্টেণ্ট ডাইৰেক্টৰ নাপাওঁ, তেনেহ'লে আমি এই পদটো তাতকৈ তলৰ এটা পৰ্যায়লৈ অৱনমিত কৰি তাত আমি এজন তাৰ নিম্ন খাপৰ বিষয়া আমি নিযুক্তি কৰিব লাগিব।
ৰাস্তাই হওক বা ইণ্টাৰনেট কানেক্টিভিটিয়ে হওক লাষ্ট মাইল ডেলিভাৰীটো সদায় ক্ৰিটিকেল আমাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ক্ষেত্ৰতো এই লাষ্ট মাইল ডেলিভাৰী অৰ্থাৎ ব্লক অফিচলৈকে কিতাপবিলাক গৈ পায় আৰু ব্লক অফিচৰ পৰা বিদ্যালয়সমূহলৈ কিতাপবিলাক গৈ পাওঁতে কিছু তাৰতম্য হয় সেইকাৰণে আমি এইবাৰ গোটেই পাঠ্যপুথি বিতৰণৰ ব্যৱস্থাটো আমি ডিজিটাইজ কৰিব বিচাৰিছোঁ দ্বিতীয় কথাটো হ'ল ডিজিটাইজ কৰাৰ লগে লগে মই আজি এই সদনক জনাব বিচাৰোঁ যে আগতীয়াকৈ সকলো পাঠ্যপুথি এতিয়া অনলাইন যোগে ই বুক হিচাপে এভেইলেবল হ'ব গতিকে অনলাইন যেহেতু ই বুক থাকিব গতিকে ফিজিকেল কিতাপখন দুদিন গৈ পাওঁতে দুদিন দেৰি হ'লেও কোনো ছাত্ৰ ছাত্ৰী অসুবিধাত নপৰিব এইখিনি অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে জনালোঁ তাৰ লগত আমাৰ যিখিনি ই বুক প্ৰস্তুত কৰা এইটোৰ ক্ষেত্ৰত কিছু টেকনিকেল প্ৰযুক্তিগত কিছু সমস্যা আছিলে সেই প্ৰযুক্তিগত সমস্যাখিনি আমি ইতিমধ্যে সমাধান কৰিছোঁ আৰু সমাধান কৰি এতিয়াৰে পৰা আমি এটা নতুন আৰ্হিত আমাৰ পাঠ্যপুথিসমূহৰ যি ডিটিপি কৰা যায় ডিটিপিটো আমি কৰিম আৰু তাৰ লগে লগে যাতে সেইটো যিকোনো ডিভাইচত পঢ়িব পাৰে মানে মোবাইলত হওক বা যিকোনো টেবলেটত হওক বা ডাঙৰ স্ক্ৰীণত স্মাৰ্ট টিভিত হওক বা কম্পিউটাৰত হওক যিকোনো ডিভাইচত যাতে পঢ়িব পাৰে আৰু আমাৰ অসমৰ ক্ষেত্ৰত এটা বিশেষ সমস্যা আছে অন্য ৰাজ্যবিলাকৰ তুলনাত যে আমাৰ মাধ্যম 9টা তো 9টা মাধ্যমত 3.5 কোটি কিতাপ আমি ছপাব লাগে 3.5 কোটি কিতাপ আমি বিতৰণ কৰিব লাগে এতেকে 9টাৰ লগত এতিয়া আকৌ মিচিং ৰাভা তিৱা দেউৰী আদি ভাষাসমূহ যোগ হৈছে বৰ্তমান পৰ্যায়ত আমাৰ অসমত শিক্ষাৰ মাধ্যম বুলি ক'লে আমি 14টা মাধ্যমৰ কিতাপ প্ৰস্তুত কৰি পেলাই আমি বিতৰণ কৰিব লাগে আন এটা কথা মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই সদস্যগৰাকীক জনাব বিচাৰোঁ যে এটা নতুন ডাইৰেক্টৰেট সৃষ্টি কৰা হৈছিল বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ আৰু এই ডাইৰেক্টৰেটটোত মানে সম্পূৰ্ণৰূপে ইয়াক কাৰ্যক্ষম হ'ব পৰা নাছিল কিছুমান প্ৰশাসনিক সিদ্ধান্তৰ কাৰণে সেই প্ৰশাসনিক সিদ্ধান্তবিলাক এনেকুৱা ধৰণৰ যে ইয়াত শিক্ষকৰ সেৱাবিলাক আচলতে কোনটো ডাইৰেক্টৰেটৰ আণ্ডাৰত থাকিব আমাৰ এটা ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছে ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছে গতিকে ছেকেণ্ডেৰী এডুকেশ্যনৰ অধীনত সকলোবিলাক ছেকেণ্ডেৰী টিচাৰৰ ছাৰ্ভিচটো তাৰ আণ্ডাৰত থাকে এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰলটো ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন কিন্তু এতিয়া ডিপাৰ্টমেণ্টে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে বড়ো মাধ্যমৰ যিমান শিক্ষক আছে তেওঁলোক LP পৰ্যায়ৰে হওক বা মাধ্যমিক পৰ্যায়ৰে হওক তাৰ যিটো প্ৰশাসনিক নিয়ন্ত্ৰণ এই প্ৰশাসনিক নিয়ন্ত্ৰণটো আমাৰ ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এতিয়া আমি বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ যিটো নতুন ডাইৰেক্টৰেট এই নতুন ডাইৰেক্টৰেটলৈ আমি হস্তান্তৰিত কৰিম আৰু এই ডাইৰেক্টৰেটে এতিয়া সম্পূৰ্ণৰূপে বড়ো মিডিয়ামৰ যি টেক্সট বুক বিতৰণ আছে এই বিতৰণ প্ৰক্ৰিয়াটোকো এই ডাইৰেক্টৰেটে মনিটৰিং কৰিব যাতে সময়মতে গোটেইখিনি কিতাপ যথা সময়ত গৈ পেলাই পায় তাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু মই বিশেষভাৱে ব্যক্তিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিছোঁ যাতে বড়ো মিডিয়ামৰ বিদ্যালয়খিনি তেওঁলোকে অসম চৰকাৰৰ পৰা বিভাগৰ পৰা সম্পূৰ্ণ এটেনশ্যন পায় আৰু মই এই কথাও আপোনালোকক জনাব বিচাৰোঁ অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই জনাব বিচাৰোঁ যে ইতিমধ্যে BTCৰ বাহিৰত যথেষ্ট সংখ্যক বড়ো মাধ্যমৰ স্কুল আছে আৰু এই বিদ্যালয়খিনি অলপ অৱহেলিতও আছিলে এতিয়া নৱগঠিত যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল হৈছে আৰু কাউন্সিলখনে যথেষ্ট কষ্ট কৰিছে তেওঁলোকৰ লগতো আমাৰ আলোচনা হৈছে আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল তেওঁলোকো এই বড়ো মাধ্যমৰ বিদ্যালয়খিনি পৰিচালনা কৰা ইয়াত সময়মতে পাঠ্যপুথি যোগান ধৰা বিষয়টোৰ লগত জড়িত আৰু যেনেকৈ আমি তেওঁলোককো কিছু দায়িত্ব অৰ্পণ কৰি এই লাষ্ট মাইল ডেলিভাৰীটো আমি যাতে এটা চিমলেছ ব্যৱস্থা হয় এটা যাতে খুব স্মুথ ব্যৱস্থা হয় সেইটো আমি কৰিম বুলি পেলাই মাননীয় সদস্যগৰাকীক অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে অৱগত কৰিছোঁ ধন্যবাদ